হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত পুনৰবাৰ উপস্থিত হৈছোঁহি। আজি আমি ক'লৈ আহি আছোঁ আপোনালোকক জনাই আছোঁ, চাই থাককচোন ভিডিঅ'টো। এয়া পূৰা পেকিং চলি আছে এইফালে, আৰু এইফালেও চলি আছে পেকিংবিলাক। আৰু এনেকৈ আমি ওলাই আহিলোঁ। এইজনী মোৰ ছোৱালী, মোৰ হাজবেণ্ড, মা আৰু দেউতা। যিহেতুকে দেউতা বহুত অসুস্থ হৈ আছিল, আমাৰ ঘৰতে আছিল, আজি ঘৰলৈ লৈ আনিলোঁ। আৰু ঘৰ আহি পায়ে দেখিলোঁ আমাৰ চোতালত দেখোন এয়া লখিমী, আৰু হাজবেণ্ডে কাপোৰ খুলিয়ে লখিমীৰ লগত খেলিবলৈ আৰম্ভ। আৰু এয়া ৰাতিৰ সাজৰ বাবে ধুনীয়াকৈ খাচী মাংস আনিলে তেওঁ। এয়া আমাৰ চাৰিআলিত বৰ ধুনীয়া খাচী কাটে, মানে গুৱাহাটীত কাটিলেও এইবিলাক পানী চানী দিয়ে, খাই ইমান টেষ্ট নালাগে। এইটো খাচী মাংস সঁচাই বহুত টেষ্টি হয়। আৰু ইফালে চালাড ল'লোঁ এনেদৰে আমি খাবলৈ। আৰু মায়ে এয়া সৰু সৰু মাছ বাছি আছে, কাৰণ দেউতাক মাংস খাব যিহেতুকে দিয়া নাই, সেইকাৰণে। আৰু ডাঙৰ মাছো খাবলৈ দিয়া নাই, দেউতাক এনেকৈ শিঙি, গৰৈ এইবিলাক মাছেই খাবলৈ দিছে। আৰু মই মাংস বনাবৰ বাবে এয়া তেল দিলোঁ কেৰাহীখনত, আৰু এনেদৰে মই এতিয়া মাংসটো বনাবলৈ সাজু হৈছোঁ আৰু বনাই আছোঁ। ইয়াক ইফালে ভাতকেৰেলা কাটিছে, ঘৰৰ ফ্ৰেছ ভাতকেৰেলা দেউতাৰ কাৰণে মায়ে। সেয়াই আৰু এনেকৈ ধুনীয়াকৈ ৰাতি সাজটো খাম। মাংসখিনি ভাজি থাকোঁতে কি ধুনীয়াকৈ তেল ওলাইছে। মই হালধি এড সোনকালে নকৰোঁ, এনেকৈ তেলটো ওলোৱাৰ পিছত কৰোঁ। আৰু যিহেতুকে খাচী মাংসখিনি পানীটো বেছিকৈ হ'বৰ কাৰণে পিঁয়াজখিনি পিছত দিছোঁ আৰু অলপ, আৰু এনেকৈ ভাজি আছোঁ। পিঁয়াজৰ ৰসখিনিত আৰু অলপমান সময় ভাজাৰ পিছত মই এতিয়া মছলাবিলাক এড কৰিম। এয়া মছলা, আৰু লগত এটা গোটা নহৰু দি দিছোঁ। গোটা নহৰুটো দিলে খাবলৈ বৰ ধুনীয়া সোৱাদ হয় মাংসখিনি। এনেকৈ এতিয়া নহৰুটো অলপ সময় ভাজিম তেলতে। সেয়া অলপ ভাজ হোৱাৰ পিছত অলপমান মই পানী দিছোঁ। পানী দি ভাজি এয়া মোৰ ফাইনেলি মাংস উতলিলে, আৰু এয়া হৈ গৈছে। ইমান ধুনীয়া গ্ৰেভি হৈছে চাওকচোন, আৰু খাওঁ খাওঁ লাগি গৈছে। একদম বাবলুৰ মাংস সঁচাই বহুত ধুনীয়া মাংস সি দিয়ে, মানে কোনো প্ৰেছাৰ কুকাৰত দিবই নালাগে। এনেদৰে এয়া মাছ ফ্ৰাই হৈ গ'ল, শিঙি মাগুৰ মাছ এনেকৈ ফ্ৰাই। এয়া মাংস, আৰু ৰাতিৰ আহাৰ আমাৰ তৈয়াৰ হৈ গ'ল। কেনেকুৱা লাগিল ভিডিঅ'টো জনাবচোন।